নমস্কাৰ বন্ধু বান্ধৱীসকল, আবিৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই যে ঘৰলৈ আহিলোঁ জানে, ঘৰলৈ আহিছিলোঁ মানে কাম এটাৰ কাৰণে আহিছিলোঁ। আৰু 25 তাৰিখৰ পৰা মানে 24 তাৰিখৰ পৰা মই প্ৰায় 2-3 মে'লৈকে মই ঘৰতে থাকিম। আৰু ইয়াতে নাথাকোঁ, গুৱাহাটীলৈও যাব লাগিব, কিছুমান কাম আছে। আৰু মানে কি কাম থাকিব পাৰে বাৰু গমটো পাইছে চাগে। এতিয়া নহয়, সময়ো কিন্তু ৰাতিপুৱা হৈ নাই থকা আকৌ, কিন্তু মই ৰাতিপুৱা চাহ এতিয়া বনাব লৈছোঁহে। ইমান টোপনি ধৰিলে কালি গম পায়নে? কালি নহয় মানে 2 বজাৰ পৰা শুইছোঁহে, কিন্তু বহুত টোপনি ধৰিলে। মই আজি একেবাৰে 11 বজাতে সাৰ পাইছোঁ, কিন্তু ভাল লাগিছে এইটো কাৰণ যে মোক একেবাৰে টোপনি ধৰা নাছিলে আৰু কালি টোপনি ধৰিলে। বন্ধু বান্ধৱীসকল, মানুহ আৰু মদক কেতিয়াও কিন্তু নিচা কৰি নল'ব, কাৰণ দুয়োটাই যে স্বাস্থ্যৰ পৰীক্ষে বহুত নষ্টকৰ। তেওঁলোকে ইতিমধ্যে গমটো পাইছেই মই ঘৰলৈ আহিলোঁ, আৰু মই যে আজিৰ পৰা দৌৰিম। দিলে যে মানুহৰ মানসিক স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বহুখিনি মানে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে, আৰু নিশা টোপনিও ভাল আহে। আৰু মানে কি হয়, এনেই মাইণ্ডটো ফ্ৰেছ হয়। যে মানুহে বহু মানুহ থাকে ন, এনেকুৱা টোপনিৰ নহাৰ সমস্যাত ভুগে যে, সেই মানুহবিলাকে মানে দৌৰিব লাগে। মই এগৰাকী ডক্টৰৰ ভিডিঅ' চাইছিলোঁ, আৰু সেই চিকিৎসকজনৰ মই ভিডিঅ'ৰ পৰা মানে এইটো অকণমান শিকিছোঁ আৰু যে দৌৰাটো। মই অৱশ্যে দৌৰিছিলোঁ দেই, প্ৰায় 2 বছৰ আগত যেতিয়া কৰোণা বহুত হৈ আছিলে, সেই সময়তো মানে মোৰ অকণমান টোপনি নাহে, এনেকুৱা হৈছিলে। মই মানে 6মান বজালৈকে ৰাতিপুৱা সাৰ পাই থাকোঁ আৰু তেনেকুৱা হৈছিলে। আৰু সেই সময়ত মই দৌৰিছিলোঁ। আৰু তেতিয়া মই ইমানেই ক্ষীণ আছিলোঁ যে মোক মানুহবিলাকে ৰাস্তাত মানে আমাৰ ঘৰৰ আগত যেতিয়া মই দৌৰিবলৈ যাওঁ, তেতিয়া মোক মানুহবিলাকে কয়, এই নুপুৰ হ'ল আৰু দেই, টাইট হবিগৈ, জেউৰা খৰি হবিগৈ, এনেকৈ কয়। তাৰপিছত আকৌ মই দৌৰোঁ, পিছদিনাখন দৌৰোঁ, তেতিয়া মানে মানুহে কয় কি, হেৰি নুপুৰ এতিয়া ঠিকে আছে আৰু নালাগে আৰু কৰিবলৈ, তেনেকৈ বুলি কয় আৰু। কিন্তু আমাৰ দেউতাক যেতিয়া মই আহি কওঁ, দেউতাই কয় কি, হেৰি একো নাই, হ'বচোন দে, তই হেৰি কৰ, দৌৰচোন দৌৰ, মানে তোৰ মনটো ভাল লাগি থাকিব, তেনেকৈ বুলি কয়। এতিয়াৰ পৰা মানে মই দৌৰিবলৈ ল'লোঁ। আৰু দেউতাই মোক গধূলি সময়ত লৈ যায়, মানে দেউতা খোজকাঢ়িবলৈ যায়, খোজকাঢ়ি আহি দেউতা পায়হি, আৰু মই তেতিয়া ৰাতি মানে দৌৰিবলৈ ওলাওঁ, 7মান বাজে আৰু তেতিয়া। তাৰপিছত মই দৌৰ মাৰি যাওঁ, আৰু দেউতা মোৰ পাছে পাছে যায়। আৰু মানে মই সঁচা কথা ক'বলৈ, মোৰ ঘৰখনক লৈ, আমাৰ মা দেউতা বা ভাইটি, ইমান মানুহখিনি, মোৰ মা দেউতা ভাইটি, তেওঁলোক ইমানেই মোক প্ৰতিটো ক্ষেত্ৰতে ছাপোৰ্ট কৰি আহিছে। হয়তো কেতিয়াবা মানুহৰ এনে লাগিব পাৰে যে মোক মাহঁতে ছাপোৰ্ট নকৰে, এনেকুৱা দেখুৱাব পাৰে, কিন্তু মই জানো মানে মোৰ মা দেউতাই মোক প্ৰথম মানে ষ্টেপটোত কেতিয়াবা মোৰ কেতিয়াবা এনেকুৱা নলগাও নহয়, আৰু যিহেতু মই তেওঁলোকৰ ল'ৰা ছোৱালী, গতিকে মই বিচৰাটো সকলো সময়তে নাপালেতো বেয়া লাগিবই, মানে অকণমান সেইটো স্বভাৱটো সকলোৱে থাকেই ন, মোক ছাপোৰ্ট নকৰে, এনেকুৱা টাইপৰ লাগে। কিন্তু মানে পিতৃ মাতৃ হিচাপে তেওঁলোক বহুত ছাপোৰ্টিভ, আৰু বহুত সময়ত বুলি নহয়, মই মানে গ্ৰেজুৱেশ্যন কমপ্লিট, মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছৰ পৰাই তেওঁলোকে মানে মোক ইমানখিনি প্ৰতিটো কামতে, প্ৰত্যেকটো সময়তে ইমান ছাপোৰ্ট কৰি গৈছে। মই মানে কেতিয়াবা এনেকৈ তেওঁলোকৰ পৰা ভাবিবলৈ মানে বাধ্য হৈ যাওঁ, সঁচাকৈ মই যিটো কৰিছিলোঁ সেইটো মোৰ ভুল আছিলে নেকি, কিন্তু তথাপিও তেওঁলোকে মোক সেইটো সময়ত ছাপোৰ্ট দিছে। মই এতিয়া আপোনালোকক তেনেকৈ ক'লে সেইটো বুজি নাপাব, সেইকাৰণে মই এতিয়া উদাহৰণসহ ক'বলৈ বিচাৰোঁ। মই 2017-18 বৰ্ষত আমাৰ হনুমান বক্স ৰজমল কানাড়ী মহাবিদ্যালয়ৰ আলোচনী সম্পাদিকা হিচাপে আছিলোঁ, ছাত্ৰ একতা সভাৰ। তাৰপাছত মই 18-19 বৰ্ষত মানে আকৌ সহকাৰী সাধাৰণ সম্পাদিকা AGS পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিলোঁ। আৰু সেই সময়ত মই ধৰক ছাত্ৰ সংগঠনৰ সহায় বিচাৰিছিলোঁ, আৰু সেই সময়ত মই তেওঁলোকৰ পৰা সহায় সহযোগ নাপালোঁ। ঘৰলৈ মানে আহি লৈ দেউতাহঁতক মই এটা কথাই কৈছিলোঁ যে মই এইবাৰ ইলেকশ্যনত, মানে আমাৰ ছাত্ৰ একতা সভাৰ ষ্টুডেণ্ট ইউনিয়নৰ ইলেকশ্যনত মই কণ্টেষ্ট কৰিব বিচাৰোঁ। আৰু তেওঁলোকে মানে মোক না কোৱা নাছিলে, আৰু তেনেকৈ কণ্টেষ্ট কৰিলোঁ। আৰু সেই সময়ত যিহেতু মানে মই কোনো পাৰ্টিৰ সহায় লোৱা নাছিলোঁ, তেনেকৈ বহু সময়ত মানে কি হয়, কিছুমান টকা পইচাৰ ক্ষেত্ৰত বা অকণমান মোৰ ঘৰৰ পৰাই মানে ছাপোৰ্ট দিছে, আৰু বাকী অকণমান বুলি নহয়, দেউতাহঁতে মানে বহুতখিনি টকা পইচাৰ ক্ষেত্ৰত মোক সহায় কৰিছিলে। আৰু মৰমতে হ'লেও মানে কিবা এটা দিবলগীয়া হয় যেতিয়া আমি কেম্পেইনিং কৰিবলৈ যাওঁ, একচুৱেলি মেনিপুলেট কৰিবলৈ কাৰণে বুলি নহয়, কিবা এটা মৰমতে তেওঁলোকে লৈ মেলি ভাল পায়, আৰু সেইটো লাগিলে যিয়ে নহওক, সেই ডিমাণ্ড দিয়াটো বুলি নহয়, এনেই আৰু কিবা এটা মৰমত লৈ গ'লে, যেতিয়া আমি হোষ্টেলে বা মানে ধৰক ৰেণ্টত বা পিজিবিলাকত আমি মানে কেম্পেইনিং কৰিবলৈ যাওঁ, তেতিয়া সেই নাইট কেম্পেইনিং টাইমত মানে কিবা এটা তেওঁলোকৰ হাতত গুজি দিলে, মানে পইচা হিচাপে নহয়, আৰু খাবলৈ ধৰক মাছেই দি থৈ আহিলোঁ, ভাতৰ লগত খাবলৈ, নতুবা মৰমতে যদি মানে চিপছ পেকেটেই লৈ যাওঁ, সিহঁতি ভাল পায়। আৰু তেনেকৈ মানে সেইবিলাক ক্ষেত্ৰত আৰু এজনী দুজনী ছোৱালী নহয়, এটা পিজিত কেতিয়াবা 29জনী থাকে, কেতিয়াবা 30জনী থাকে, কেতিয়াবা 20জনীও থাকে, বা কেতিয়াবা 3টা ল'ৰাও থাকিব পাৰে কোনোবা হোষ্টেলত। গতিকে তেনেকুৱা ধৰণৰ সময়ত মানে বহুতখিনি টকা তেনেকৈ খৰচ কৰা হৈছে। কিন্তু সেই সময়ত মানে দেউতাহঁতে, আমি ইমানো আমাৰ দেউতাহঁত এনেকুৱা মানে মানুহ নহয় যে
পইচাবিলাক বাহিৰৰ পৰা ধৰক বেলেগ কিবা আশৰ পৰা আহিছে। আমাৰ দেউতাহঁতে শিক্ষকতা যিহেতু কৰে, মা দেউতা দুয়োগৰাকী শিক্ষয়িত্ৰী, গতিকে পইচাবিলাক মানে তেওঁলোকে দুয়োজনে খুব কষ্ট কৰি ঘটা পইচা। আৰু যেতিয়া মোৰ সেই ইলেকশ্যন হৈ গ'ল, মই ইলেকশ্যনত হাৰিছোঁ। 17-18 বৰ্ষত মই এখন মেগাজিন ছেক্ৰেটাৰী হিচাপে আছিলোঁ। তাৰপিছত 18-19ত মই যেতিয়া GS কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ, তেতিয়া মই তাত হাৰিছোঁ। আৰু হৰাৰ কাৰণে মানে কি হৈছে, মোৰ কিন্তু মানে তেতিয়া বহুত মানুহ মই চিনি পালোঁ, লগৰ হিচাপেই হওক, মানে ধৰক সেইটোৰ কাৰণে মোৰ সুবিধা হ'ল। আৰু মানুহে মানুহক সেই বেয়া সময়টোতহে চিনি পাব পাৰে। মানে সদায় সুখৰ যেতিয়া হৈ থাকে, সদায় ধৰক ভাল সময়খিনিত মানুহে মানুহক চিনি পাব নোৱাৰে। যেতিয়া আমাৰ বেয়া কিবা এটা হয়, সেই বেয়া সময়খিনিতহে মানুহে মানুহক চিনি পাব পাৰে। আৰু মই তেতিয়া মানে বহুত মানুহক মই চিনি পালোঁ। আৰু মোৰ সেইখিনিয়ে মানে পাছলৈ মোৰ কলেজত থকাটোত মোৰ সহায়। বন্ধুসকল, এতিয়া কৈ আছিলোঁ মই সেই দৌৰ মাৰিবলৈ যোৱা কথাটো। মানে কি হৈছিলে, মই গধূলি সময়ত দৌৰ মাৰি যাওঁ, তেতিয়াও মানে মোৰ পাছফালে দেউতাহঁত গৈ থাকিলেও মানে কি হয়, মানুহবিলাকে কয় আৰু যে ইছ ৰাম, এই ছোৱালীজনী যে আৰু হ'ব আৰু, তই আৰু দৌৰিব নালাগে। কিমাননো ঘৰৰ ওচৰত শুনি থাকিম। দুদিনমানৰ পাছত কি কৰি থৈ আহিলোঁ গম পায়? এই SI ওলাইছিলে যে SI কাৰণে মই ফৰ্ম ফিল আপো কৰি থৈ আহিলোঁ। তাৰপিছত দেউতাই ক'লে, তই ইয়াত দৌৰিব নালাগে, তই মানে আমাৰ চাবুৱা আউটডোৰ ষ্টেডিয়ামখন যিখন আছে, চাবুৱা আমাৰ কলেজৰ ছাইডত, সেইখন ষ্টেডিয়ামত তই আবেলি যাবি বুলি ক'লে। মই ভণ্টিৰ লগত যাওঁ কেতিয়াবা, নহ'লে ভাইটিৰ লগত যাওঁ। মানে ভাইটি মানে সেই খুৰা ল'ৰাটো আৰু পোৱালিটোৰ লগত যাওঁ। নতুবা কেতিয়াবা মোৰ লগৰ লগতো যাওঁ। মই ৰাতি দৌৰোঁ, মানে 2-3 পাকমান দৌৰোঁ। আৰু তেতিয়া গৰম উঠি যায়, আহিলেও টোপনিয়ে ধৰে মানে। সেইকাৰণে মই আচলতে দৌৰিছিলোঁ। আৰু পালেও নাপালেও বেলেগ কথা, এনেই দি চাম মানে, তেনেকৈ বুলিয়ে ভাবি মই অধ্যয়নো কৰিছিলোঁ বা দৌৰিছিলোঁগৈও ফিজিকেলৰ কাৰণে। কিন্তু তাৰপাছত কি হ'ল, মোৰ সেই কৰোণা সময়ত বহুতখিনি মানে তেনেকৈ ওলাই মেলি দৌৰা মেলা কৰি আছিলোঁ। আৰু ঘৰলৈ ঘূৰি আহি মই আকৌ গুণমালা পঢ়োঁ। গতিকে সেই যিটো ধৰক ভক্তি ভাৱ আৰু আধ্যাত্মিকতাৰ যিটো মানে স্থল, সেই আধ্যাত্মিকতা আৰু প্লাছ আপোনাৰ যিটো মই শাৰীৰিকভাৱে পৰিশ্ৰম কৰাও হয়। মানে দৌৰাটো আমাৰ ঘৰৰ পৰা ধৰক ফিল্ডখনৰ দূৰত্বৰ প্ৰায় 2-3 কিলোমিটাৰ হয়। গতিকে সেই ফিল্ডখনলৈ গৈ আকৌ মই তাত দৌৰোগৈ, খোজকাঢ়ি যাওঁ। তো সেইখিনিৰ পৰা মানে শাৰীৰিকভাৱে অকণমান পৰিশ্ৰম হৈছে, আৰু মানসিকভাৱে মই অকণমান শান্তি লগাইছোঁ। কাৰণ গৈ কিনে সদায় প্ৰাৰ্থনা কৰি মই গুণমালা পঢ়িছিলোঁ বা শ্ৰীমদ ভাগৱতখনো মই পঢ়িছিলোঁ। তো সেইবিলাকৰ পৰা মোৰ কি হৈছিলে, মানে মোৰ ৰাতি টোপনি ধৰিছিলে। গতিকে তাৰপিছত সেইটো কথা আৰু বেলেগ এটা চেপ্টাৰ। কিন্তু তাৰপিছত মই দৌৰোঁতে কি হ'ল, এসপ্তাহমানৰ পাছত মোৰ ইমানেই জ্বৰ হ'ল যে মোৰ ৰাতিপুৱা মই এই চোফাখনতে থৈছে মোক আনিলে, মই মানে মুখে কিবা কিবি কৈ আছে, ভ্ৰম বগা বুলি কয় যে ভ্ৰম হৈ যায়, তেনেকুৱা কিবা কিবি কথা কৈ আছোঁ। মানে এনেকুৱা জ্বৰ মই আগতে হৈয়ে পোৱা নাই। তাৰপিছত ডক্টৰৰ ওচৰত লৈ গ'লে, তাৰপিছত ডক্টৰে মানে সেই গম পাইছিলে, মোক 10 দিন দৌৰিবলৈকে বেজি ল'বলৈ দিছে। মানে মোৰ SI কাৰণে দৌৰিবলৈ গৈ মোৰ যিটো হাল হ'ল। তাৰপিছত মই আৰু মানে কৃষ্ণ দিলোঁ SI। বন্ধুসকল, এইটো চিনি পাইছেনে? ভোট জলকীয়া আকৌ বি জলকীয়া বুলিও কয়, ভোট জলকীয়া বুলিও কয়। কেইবাজোপাও আছে ইয়াতে, চাব দেই, চাউত লাগিছে। আৰু এইবোৰ খুব থোপা থোপে লাগিব, মানে এই জাতটো ভাল হয়, সঁচটো ভাল হয়। এইটো চুবলৈ মন নাই যোৱা, চুলিবিলাকো পুৰিব, হাত ধুবগৈ লাগিব। থোপা থোপে গোটেই লাগিছে। ঘৰলৈ আহি মোৰ এইটো কাৰণে ভাল লাগে, কাৰণ আমাৰ বাৰীখন সদায় কিবা নহয় কিবা থাকেই। দেউতা মা দুয়োগৰাকীয়ে এইখিনি খাদ্য বুলি কৈছে, আৰু ঘৰৰ ওচৰতো তেওঁলোকে বিচৰা নহয়। হ'লেও মানে তেওঁলোকে এইটো তেওঁলোকৰ চখ, মানে বাৰীত শাক পাচলি খেতি কৰাটো। মাটিও ইমান নাই, হ'লেও তেওঁলোকে কৰি ভাল পায়। দেখিছেনে? তলতো আছে। এইফালে আপোনাৰ গাজৰ চাগে বহুতখিনি খোৱা হ'ল বাৰু। এতিয়া ইমান ৰ'ব দেই, আপোনালোকক খান্দি দেখাম এটা। নোৱাৰিছোঁ দেই, বৰ হেৰি ঘুমাই গ'ল মাটিৰ ভিতৰত। এইটোহে ডাঙৰ আছিলে, নোৱাৰিছোঁৱেই। কিন্তু আপোনালোকক গাজৰ দেখুৱাম বুলি, কিন্তু মই খান্দিব নোৱাৰিলোঁ। খান্দিবলৈ নহয়, উভালিবলৈ নোৱাৰিলোঁ। ভেন্দিও লগাইছিলে বাৰু, কিন্তু বৰষুণ জেকত ভেন্দিবিলাক বেয়া হৈ গ'ল। কিন্তু হ'লেও 2-এটাকে খাব জোখাৰে লাগি থাকে বুলি কৈছে। ফিৰিঙি জলকীয়া, ধান জলকীয়া বুলি কয় যে, এইজোপা বৈদ্য জ্বলা, গম পায়নে? বহুত লাগিছে, পাবে লাগিছে এইজোপা। এজোপাই আছে টাবত, পাবে লাগিছে আৰু এইজোপা। এইফালে এইটো বৰ বেঙেনা। মায়ে দেখিছেনে বান্দৰ বুলি ভাবিছিলে। আমাৰ মানে ডাঙৰ মূলা বান্দৰ এটা আহে, মায়ে মোক দেখিলে বান্দৰ বুলি ভাবিছে পাছফালৰ পৰা। চকু গগল সেয়া আহে। এইকেইজোপা বৰ বেঙেনা হয়। আৰু এটা দেখাম দি ৰ'ব, এইটো মানে বৰ ডাঙৰ হৈছে। এইটো চাওক, আমাৰ দেউতাৰ হাতৰ ফচল। আৰু ছাগলী শিঙীয়া বেঙেনা বুলি কয় যে, তেনেকুৱা বেঙেনাও আছিলে। আৰু সেইটো এটা সৰু হৈ আছে। এইটো দেখোন, এই যে মোৰ পাছফালে এটা ঘৰ দেখিছে, সেয়া আচলতে আমাৰ ঘৰৰ গোসাঁই ঘৰহে।
মই কেতিয়াবা আপোনালোকক গোঁসাই ঘৰৰ ফটো দেখুৱাম দেই। মানে আমাৰ ঘৰত গোঁসাই ঘৰলৈ সোমোৱাৰ আগতে আমি মানে মেখেলা চাদৰ পৰিধান কৰি ল'ব লাগে, এনেকুৱা বহুত আৰু। গতিকে বেলেগ এদিনাখন আপোনালোকক গোঁসাই ঘৰৰ ভিতৰখন দেখুৱাম। আমাৰ কিন্তু গোঁসাই ঘৰত অকল মানে ভাগৱত সম্পৰ্কীয় কিতাপেই নহয়, আমাৰ গোঁসাই ঘৰৰ ভিতৰত দেউতাই বেলেগ কিতাপো থয়। কাৰণ কিতাপবিলাক বাহিৰত থ'লে কি হয়, মানুহে আহিলে লৈ গুচি যায়। ফলস্বৰূপে বেলেগৰ ঘৰৰ কিতাপখন দেখিলেও আকৌ আমাৰ ছিগনেচাৰটো নাথাকে কাৰণে আমি ক'ব নোৱাৰোঁ যে এখন আমাৰ ঘৰৰ কিতাপ কেনেকৈ আহিলে। মই এনেকুৱা কেইবাবাৰো পাইছোঁ। তাৰপিছতে আমাৰ দেউতাই বুদ্ধি কৰিলে যে নামঘৰত কিতাপ থ'ম, নামঘৰৰ পৰানো কোনে নিব, কোনে সোমাইনো নামঘৰৰ পৰা কিতাপ পঢ়িবলৈ আনিবলৈ। তেনেকুৱাই আৰু তেতিয়াৰ পৰা সেই কিতাপ বেলেগৰ ঘৰলৈ যোৱা সেইটো কমিছে। আৰু নতুন এটি ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আজিলৈ সিমানেই, বাই বাই।